নমস্কাৰ ছাৰ বাইদেউসকল। টিচাৰ ছাবজেক্ট এণ্ড ক্লাছ মেপিং ছেটিং কৰিবলৈ হ'লে আপোনালোকে আপোনাৰ মোবাইলত প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ চিলেকশ্যন কৰিব লাগিব, ক্ৰম ব্ৰাউজাই হওক বা গুগল ব্ৰাউজাই হওক। তাত আপোনালোকে সেই ব্ৰাউজাৰত গৈ আপোনালোকে শিক্ষা সেতু টাইপ কৰি তাত টাইপ কৰিব লাগিব আৰু টাইপ কৰাৰ পিছত আপোনালোকে যিটো শিক্ষা সেতু পৰ্টেল দেখিবলৈ পাব তাত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ সন্মুখলৈ এনেকুৱাকৈ ওলাই আহিব। তাৰ পাছত আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউডাইছ কোড আৰু শিক্ষা সেতু যিটো পাছৱৰ্ড আছিলে সেইটো পাছৱৰ্ড দিব লাগিব আৰু নিজৰ ডিষ্ট্ৰিক্টখন চিলেকশ্যন কৰিব লাগিব আৰু যিটো কেপচাৰটো বহুৱাই আপোনালোকে লগ ইন কৰিব পাৰিব। লগ ইন কৰাৰ পিছত আপুনি নিজৰ বিদ্যালয়ৰ যিটো প্ৰফাইল ডেছবৰ্ড সেইটো আপোনালোকে দেখিবলৈ পাব। ইয়াৰ পিছতে যিটো বাওঁহাতে আছে, বাওঁহাতে আপোনালোকে ওপৰত দেখিবলৈ পাব 3ডাল আঁচ আছে। সেই আঁচ 3ডালত আপোনালোকে চুই দিব লাগিব, মানে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে প্ৰথমতে ডেছবৰ্ড পাইছে, তাৰপিছত স্কুল মেনেজমেণ্ট, তাৰপিছত যিটো দেখিবলৈ পাইছে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ, সেই 3 নম্বৰ পইণ্টটোত আপুনি ক্লিক কৰি দিব লাগিব। টিচাৰ এণ্ড ষ্টাফ ইয়াত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ সন্মুখলৈ এনেকুৱাকৈ ওলাই আহিব। তাৰপিছত আপোনালোকে যিটো দেখিবলৈ পাইছে 5 নম্বৰ পইণ্টত আছে টিচাৰ ক্লাছেছ, ইয়াত ক্লিক কৰি দিব লাগিব। টিচাৰ ক্লাছেছ ইয়াত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ সন্মুখলৈ এনেকুৱাকৈ ওলাই আহিব আৰু আপোনালোকে সেই দেখিবলৈ পাইছে গ'ল কৰি থোৱা আছে ইয়াত ক্লাছ এছাইন ক্লাছেছ টু টিচাৰ্ছ, ইয়াত ক্লিক কৰি দিব লাগিব। ইয়াত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে এনেকুৱাকৈ দেখিবলৈ পাব। এনেকুৱাকৈ দেখাৰ পাছত এই যিটো দেখিছে ষ্টাফ চিলেক্ট, ক্লিক কৰি দিব লাগিব। তাত চিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়ত থকা আটাইকেইজন ষ্টাফৰ নেম তাত দেখিবলৈ পাব আৰু আপোনালোকৰ যিগৰাকী টিচাৰক তাত চিলেক্ট কৰিব বিচাৰিছে সেই টিচাৰগৰাকীৰ নামৰ এগেইনষ্টত আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে আকৌ এনেকৈ দেখিবলৈ পাব। এনেকৈ দেখাৰ পাছত যিটো ক্লাছ চিলেক্ট তাত ক্লিক কৰি দিব লাগিব আৰু ক্লিক কৰি দিয়াৰ পাছত আটাইকেইটা শ্ৰেণী আপোনালোকে দেখিবলৈ পাব আৰু যিটো শ্ৰেণীত আপুনি চিলেক্ট কৰিম বুলি ভাবিছে সেই শ্ৰেণীটোত আপুনি ক্লিক কৰি দিব লাগিব। নেক্সট আপোনালোকে ছাবজেক্ট চিলেক্ট কৰিব লাগিব। ছাবজেক্ট চিলেক্ট এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে আটাইকেইটা ছাবজেক্ট আপুনি দেখিবলৈ পাব আৰু যিটো ছাবজেক্টত আপুনি চিলেক্ট কৰিম বুলি ভাবিছে সেই ছাবজেক্টটোত আপুনি ক্লিক এটা মাৰি দিব লাগিব। আপোনালোকে ক্লিক কৰাৰ পাছত আপুনি এনেকৈ দেখিবলৈ পাব আৰু এই যে দেখিছে লিংক, এই লিংক অপশ্যনটোত আপুনি ক্লিক কৰি দিব লাগিব। এনেদৰে আপুনি আটাইকেইটা শ্ৰেণীৰ প্ৰতিটো ছাবজেক্টৰ এগেইনষ্টত আপুনি প্ৰতিজন শিক্ষকৰ নাম আপুনি ভৰাব লাগিব। ধৰা 4ৰ্থ শ্ৰেণীত 4টা বা 5টা যেটা ছাবজেক্ট আছে প্ৰতিটো ছাবজেক্টতে আপুনি টিচাৰসকলৰ নাম ভৰাই যাব লাগিব। এই তলৰ লিংক অপশ্যনটো কৰাৰ পাছত আপোনাৰ কাম ইতিমধ্যে সমাপ্ত হ'ব। ঠিক আছে, ভিডিঅ'টো আজি ইমানেই আছিল। চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাই থাকে আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰি দিব আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোৰ যোগেদি আপোনালোকে নিশ্চয় জানিব পাৰিছে বা শিকিব পাৰিছে কেনেকৈ টিচাৰ ছাবজেক্ট এণ্ড ক্লাছ মেপিং কৰিব পাৰিব। আৰু যদি এতিয়াও বুজিবলৈ বাকী আছে নিশ্চয় কমেণ্ট কৰিব বুলি আশা ৰাখিছোঁ। কমেণ্ট কৰিলে আপোনালোকে তাত ৰিপ্লাই দি বুজাই দিয়া হ'ব। ধন্যবাদ।